কামাখ্যা মন্দিৰৰ পৰা সকলোলৈকে সুপ্ৰভাত জনালোঁ। আজি সকলোৰে দিনটো মংগল হওক তাৰে কামনা কৰিলোঁ। আজি এটা বিশেষ দিনলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া আমি ৰাতিপুৱা সকলো শুই উঠি পুৱা 7 বজাতে গা পা ধুই আজৰি হ'লোঁ কামাখ্যা মন্দিৰলৈ বুলি। অৱশ্যে আমি বছৰত এবাৰ হ'লেও কামাখ্যা মাৰ দৰ্শন কৰোঁ, সেয়া আমাৰ সৌভাগ্য বুলি ভাবোঁ। আৰু যিহেতু সকলোৱে জানে জাগ্ৰত কামাখ্যা মা, আমি যদি ভক্তি মনেৰে সেৱা জনাওঁ মায়ে নিশ্চয় আমাৰ আশীৰ্বাদ দিয়ে বা সফলতা পাওঁ আমি। সেয়েহে মা কামাখ্যাৰ শ্ৰীচৰণলৈ যাওঁৱেই বছৰত চেষ্টা কৰি এবাৰ যাবলৈ। আমাৰ ল'ৰা ছোৱালীকেইটাও ৰেডি দেই, ৰাতিপুৱা খুব সোনকালে উঠি সিহঁতৰ টোপনিয়ে ভাঙা নাই, দেখিছেনে? চব আহি আকৌ শুইহে আছে চোফাত। তো গোটেইখিনি এনেকৈ ওলাই কৰি আজৰি হ'লোঁ আৰু মন্দিৰলৈ বুলি। তেতিয়া পুৱা 7 বাজিছিলে ৰাতিপুৱা, আৰু এনেকৈ আমি ওলাই আহিলোঁ। যিহেতু ভাল লাগে আমি যেতিয়া মাৰ দৰ্শন কৰিবলৈ পাওঁ, সঁচাকৈ খুব বেছি ভাল লাগে। চাওকচোন, আমি গোটেইকেইটা আহি পেলাই গাড়ীত বহিলোহি আৰু কামাখ্যালৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। যিহেতু ঘৰৰ সকলোখিনি মানুহৰ লগত গৈছোঁ, বেছি ভাল লাগিছে। আৰু আশাও থাকে এবাৰ পাৰিলে মন্দিৰত মাৰ দৰ্শন কৰাৰ। সেয়ে সকলো ৰাতিপুৱাই ওলালোঁ মন্দিৰলৈ বুলি। আৰু যিহেতু ঘৰৰ মানুহখিনিৰ লগত থাকিলে সঁচাকৈ ভাল লাগে, নহয়নে বাৰু? আমাৰ ল'ৰা ছোৱালীকেইটা দেই পিছফালে বহিছে, দেখিব পাইছেনে? সিহঁতৰ মানে ৰাতি শুৱাও দেৰি হ'ল আৰু খুব সোনকালে উঠাই দিয়া হ'ল। যিহেতু সোনকালে আজৰি হ'ব লগা হৈছে গা পা ধুই, তো সিহঁতৰ টোপনিয়ে ভাঙা নাই। আহি আমি পালোহি কামাখ্যা গেট। কামাখ্যা গেটৰ পৰা সোমাই দেখিছেনে? এইখিনিত সোমোৱাৰ লগে লগে মনটো অৱশ্যে অট'মেটিক খুব বেছি ভাল লাগি যায়। ইয়াৰ পৰিৱেশটোৱে সকলোৱে জানে, বিৰাট ধুনীয়া হয়, শান্ত পৰিৱেশ হয় নীলাচল পাহাৰ। আৰু লাহে লাহে আমিও আগবাঢ়িছোঁ মন্দিৰলৈ বুলি। মন্দিৰৰ ৰাস্তাটোত অকণমানতো ৰাতিপুৱা সময়ত জাম থাকে, কম হয় তথাপিও। তেনেকৈ আমি আগবাঢ়িলোঁ কামাখ্যা দুৱাৰলৈ বুলি। আৰু ইয়াৰ ৰাস্তাটো যে বিৰাট ধুনীয়া, পাহাৰৰ দেখা পাইছেনে? নীলাচল পাহাৰৰ যিটো লুংলুঙীয়া ৰাস্তা, বিৰাট ধুনীয়া লাগে, শান্ত পৰিৱেশ একদম। অলপ ঠাণ্ডাও নিচিনা হৈ থাকে জেগাকণ, এইকণ জেগাত আৰু ৰাস্তাৰকণ বিৰাট ভাল লাগে গৈ। চাওকচোন, বিৰাট ধুনীয়া দৃশ্য হয় এইখিনি নীলাচল পাহাৰলৈ উঠি যোৱাখিনি। আৰু সকলোৱে অৱশ্যে আমি এনেকৈ আহিবলৈ পালে ভালেই লাগে। যিহেতু মাৰ দৰ্শন কৰিম বুলি বহুত বেছি মনতে ফূৰ্তি এটা লাগি আছিলে, আনন্দ লাগি আছিলে। আৰু আহি পেলাই আমি মাৰ কামাখ্যা ধাম পালোঁহি। আৰু পায়ে ভাবিলোঁ আমি প্ৰথমতে মন্দিৰলৈ যোৱাৰ আগতে আমি ইয়াতে মাৰ শ্ৰীচৰণলৈ আগবঢ়োৱা বন্তি, ফুল বা এনেকৈ কাপোৰ বস্ত্ৰ এনেকৈ ল'লোঁ, সকলোৱে প্ৰসাদ ল'লোঁ ইয়াতে। আৰু সকলোৱে জানে যে মা কামাখ্যাৰ শ্ৰীচৰণলৈ সদায় আমি ৰঙা জবা ফুলৰ মালা লৈ যাওঁ। মাৰ যিহেতু ৰঙা ফুল প্ৰিয় হয়, গতিকে আৰু এটা কথা কিন্তু অৱশ্যে কোৱা শুনো যে মা কামাখ্যা ধামলৈ ৰঙা বস্ত্ৰ পিন্ধিলে বা গেৰুৱা ৰঙৰ কাপোৰ পিন্ধি যাব পাৰিলে বেছি ভাল। সেয়েহে আমি যিকেইটাই পাৰিছিলোঁ ঘৰৰ গোটেইকেইটাই প্ৰায় ৰঙা সাজেই পিন্ধি ওলাইছিলোঁ। আৰু এয়া মাৰ গাত দিবলৈ চূৰ্ণি ল'লোঁ, ফুলৰ ৰঙা জবা ফুলৰ মালা ল'লোঁ। তাৰপিছত প্ৰসাদ হিচাপে ইয়াতে দিয়ে, ড্ৰাই ফ্ৰুটছ দিয়ে বা পেৰাও পায়, আমি তেনেকৈ ল'লোঁ মিলাই কৰি লৈ। নাৰিকল ভাঙিব লাগে, সকলোৱে জানে মা কামাখ্যাৰ চৰণলৈ গ'লে নাৰিকল ভাঙি নাৰিকলৰ পানীখিনি গাত ল'ব লাগে বা নাৰিকলটো খাব লাগে আৰু অলপ পানী মাৰ চৰণত ঢালিব লাগে। তেতিয়া গোটেই বছৰটো সকলোৰে শীতল হৈ থাকে, মা কামাখ্যা সন্তুষ্ট হৈ থাকে। তো পৰম্পৰা অনুসৰি কৰি অহা সকলোখিনি কাম আমিও কৰিবলৈ চেষ্টা কৰিছিলোঁ। এনেকৈ আহি পেলাই আমি মন্দিৰৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিলোঁ। বহুত বেছি ভিৰ আছিলে সেইদিনা অৱশ্যে। এনেকুৱা লাগিছিল যেন আমি অম্বুবাচীতহে আহিছিলোঁ। অৱশ্যে অম্বুবাচীৰ পিছতেই প্ৰায় এমাহৰ পিছতে গৈছোঁ, কিন্তু বহুত বেছিয়ে ভিৰ পালোঁ সেইদিনা। আৰু গৰমৰ কথা নক'বই, যথেষ্ট গৰম আছিল সেইদিনা। তো এনেকৈ আমি ভিৰ ভাৰৰ মাজেৰে মা কামাখ্যা মন্দিৰলৈ গ'লোঁ। বহুত সময় লাগিলে দৰ্শন কৰোঁতে। আৰু যদিও বহুত বেছি গৰম, কিন্তু সেইকণ জেগা পাই যোৱাৰ পিছত আৰু সেইখিনি অনুভৱ কেতিয়াও নহয়। দেখা পাইছেনে কিমান ভিৰ? আমি যেতিয়া ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছিলোঁ মন্দিৰৰ গেটখনেদি, তেতিয়া কিমান বেছি ভিৰ আছিল এইকণ জেগাতেই। বহুত বেছি ভিৰ হ'ল। এনেকৈ ভিৰ ভাৰৰ মাজেৰে আমি মন্দিৰলৈ গ'লোঁ। আৰু তাতে সকলোৱে জানেই, গৈয়ে যিহেতু সোমাব নোৱাৰি, নহয়নে বাৰু? তাতে অকণমান সময় লাগে। তো আমিও তেনেকৈ ৰ'ব লগা হ'ল। প্ৰায় 8 মান বজাত আহি পেলাই কামাখ্যা দুৱাৰত উপস্থিত হ'লোহি। তাৰপিছত আৰু অলপ সময় ৰ'ব লগা হ'ল। সকলোৱে ৰ'লোঁ মাৰ ওচৰলৈ। আৰু বেছি ভাল লাগিলে মাৰ দৰ্শন কৰাৰ হেঁপাহ যিটো থাকে সকলোৰে, নহয়নে বাৰু? আৰু ভিতৰ সোমালেতো কথাই নাহে, একদম মন কিবা কৰি আহে, গা কিবা লাগি যায়গৈ। এনেকৈ আমি বহুত সময় ৰখিলোঁ বাহিৰতে। প্ৰথমতে মানুহখিনিয়ে চালোঁ, বহুত বেছি ভাল লাগিলে। তাৰপিছতে আমি গৈ যেনিবা ধূপ চাকি জ্বলালোঁগৈ মাৰ শ্ৰীচৰণত।
তো আৰু মন্দিৰলৈ আহিছোঁ, ফটো এখন উঠিলে হয় জানো নহয় জানো? অৱশ্যে আমি ফটো পিছতহে উঠিলোঁ। প্ৰথমতে আমি মাৰ চৰণালী দেখিছেনে ইয়াতে মাৰ ভক্তসকলে কেনেকৈ যোগ ধ্যান কৰি আছিলে, মাক তপস্যা কৰি আছিলে, খুব ভাল লাগে। ইয়াতে যদি 5 মিনিট সময় আপোনালোকে মৌনভাৱে মাক একান্ত মনে ধ্যান কৰিব পাৰে বা চিন্তা কৰিব পাৰে, বৰ বেলেগ এটা সুখ পোৱা যায়। ময়ো অৱশ্যে তাৰো ব্যতিক্ৰম নহয়, যিহেতু ইমান ডাঙৰ সুবিধা এটা পাইছিলোঁ। 5 মিনিট সময়ৰ কাৰণে মাক একান্ত মনে ধ্যান কৰিছিলোঁ আৰু গা সঁচাকৈ ৰিমজিম কৰি আহিছিলে, কিবা এটা গৰম গৰম লাগি যায়। যদিহে আপুনি একান্ত মানে মাক একদম চিন্তা কৰে, তেতিয়াহ'লে নিশ্চয় কিবা এটা তাত থাকে, যিহেতু জাগ্ৰত হয় কামাখ্যা মা। তো মোৰো তাৰ ব্যতিক্ৰম হোৱা নাছিলে। মই 5 মিনিটমানৰ সময়ৰ কাৰণে ধ্যান কৰিছিলোঁ আৰু গোটেই গাটো গৰম হৈ গৈছিলে কিবা। আৰু যেতিয়া মোক কাষৰ পৰা বেলেগে মাত দিছিল, তেতিয়া জিকাৰ খাই উঠিছিলে গাটো। সেইটো এটা বৰ সুকীয়া অনুভৱ আছিলে কামাখ্যা মন্দিৰৰ। এনেকৈ আমি অলপ সময় ৰখিব লগা হ'ল মা কামাখ্যালৈ। আৰু এইখিনিত ৰৈ থাকোঁতেই মা কামাখ্যা মন্দিৰৰ কাষত আৰু এভাগ মন্দিৰ আছিলে, কামাখ্যা মাৰ মন্দিৰ হয় লগতেই ভিতৰতে। তো তাত এজন পূজাৰীয়ে তাতে পূজা কৰি আছিলে মা কামাখ্যাৰ মূৰ্তি ভাগত। এয়া চাওকচোন, এয়া হৈছে মা কামাখ্যাৰ মূৰ্তি হয়, তাতে পূজা কৰি আছিলে পূজাৰীজনে। তাৰপিছতে মই অকণমান ভিডিঅ' কৰি থাকোঁতে পূজাৰীজনে মোক মাত দিলে। অৱশ্যে পূজাৰীজন আমাৰ অসমৰ নহয়, তেওঁ হয়তো উৰিয়া হ'ব, উৰিষ্যাৰ ফালৰ হ'ব। উৰিয়া ভাষাতে মোক ক'লে যে আপুনি আহিব এইখিনিলে। তো মই প্ৰথমতে বুজি পোৱা নাছিলোঁ তেওঁ আচলতে কি ক'ব বিচাৰিছিলে, কিয়নো তেওঁতো পূজা কৰি আছিলে। পূজা শেষ হোৱাৰ পিছৰখিনি কথা কৈছোঁ, তেওঁ ইয়াতে পূজা কৰি আছিলে। তাৰপিছত তেওঁলোকে মানে স্নান কৰাইছিলে মাক, এনেকৈ ফুল, তুলসী, দুবৰি, গাখীৰ, মাহ হালধি দি এনেকৈ বিভিন্ন আৰু কিবা দিছে, কলহটোত মই ইমান ভালকৈ নাজানিম বাৰু। এনেকৈ স্নান কৰাইছিলে। মই অৱশ্যে অকণ ভিডিঅ' কৰিছিলোঁ মাৰ ওচৰতে সেৱা জনাই লৈ পেলাই। পিছত যেতিয়া স্নান কৰাই হ'ল, খুব ভাল লাগিলে। এনেকুৱা দৃশ্য অৱশ্যে মই প্ৰথমবাৰৰ বাবে কামাখ্যাত দেখা পালোঁ। যিহেতু আমাৰ সোমোৱালে অকণমান সময় লাগিছিলে, গতিকে আমি অকণমান ৰখি আছিলোঁ বাহিৰত। তো মই ভাবিলোঁ ভিডিঅ' অকণমানকৈ কৰি লওঁ, মাৰ স্নান কৰাইছে, প্ৰথমবাৰৰ বাবে দেখা পাইছোঁ। তো এনেকৈ স্নান কৰাই থকাৰ সময়তে চাওকচোন, স্নান কৰা থকাৰ সময়তে মই অকণমান ভিডিঅ' কৰিলোঁ আৰু মনে মনে ভয় লাগিছিল অৱশ্যে। তথাপি মই পূজাৰীজনক সুধি লৈছোঁ ভিডিঅ' কৰিব পাৰিম। তেওঁ মূৰটো জোকাৰি দিলে, তেতিয়া বুজিলোঁ হয় মানে কৰিবলৈ মোক অনুমতি দিছে। তো মই অকণমান ভিডিঅ' কৰিলোঁ। দেখা পাইছেনে কি ধুনীয়াকৈ মাক স্নান কৰাই আছে আৰু বস্ত্ৰ এখন লৈ পেলাই ধুনীয়াকৈ মাক মচি দিছে। একে গোটেই সাজ চিংগাৰ নাইকিয়া কৰি দিছে, যিহেতু মাক একদম ৰঙা কৰি ৰাখে ফুট সেন্দুৰ দি পেলাই। সকলোখিনি একে মচি চাফা কৰি দিছে। তাৰপিছত আকৌ নতুন বস্ত্ৰ পৰিধান কৰাইছিলে। মানে বৰ বেলেগ এটা দৃশ্য দেখা পালে। চাওকচোন, নতুনকৈ বস্ত্ৰ পৰিধান কৰাবলৈ লৈছে মাক। খুব ভাল লাগিল এইকণ সময়। আৰু বিশেষকৈ বেছি ভাল লাগিল মোৰেই সৌভাগ্য, মই এইখিনি সময়লৈকে ভিডিঅ' কৰিলোঁ। পিছৰখিনিত কি হ'ল, মোক তেওঁলোকে মাতি পেলাই মাক শাৰী পিন্ধাবলৈ দিলে। জীৱনত প্ৰথমবাৰ ইমান ডাঙৰ এটা অভিজ্ঞতা হৈছে। মোৰ চকুলৈ ধৰি ৰাখিব পৰা নাছিলোঁ। মানে কিবা ভয় লাগিছিল, ভাল লাগিছিল। মই মানে আনন্দত মই কিবা হৈ গৈছিলোঁ, যিহেতু তেওঁলোকে মোক জীৱনত প্ৰথমবাৰ মই মাক শাৰী পিন্ধাবলৈ সুবিধা পাইছোঁ। অথচ মই ভিডিঅ' কৰিব গৈছিলোঁ, পূজাৰীজনে মোক মাতি নি মাক শাৰীখন ধুনীয়াকৈ পিন্ধাই দিব দিলে। তো মই চেষ্টা কৰিলোঁ তেওঁলোকৰ লগত শাৰীখন পিন্ধাই দিলোঁ। মই সেৱা এটা কৰি ওলাই আহিলোঁ। তাৰপিছত আমি কামাখ্যা মাৰ ভিতৰলৈ আহিলোঁ মাক দৰ্শন কৰিবলৈ। তো এয়া ভিতৰলৈ অহাৰ পিছত পিছৰ ভিডিঅ'খিনি যিহেতু কৰা নহয়, সেইটো কথা সকলোৱে জানে। এনেকৈ আহি মাক দৰ্শন কৰিবলৈ যিহেতু বহুত বেছি লাইন কৰিবলগীয়া হয়। আমি প্ৰায় 8 বজাত কামাখ্যা মন্দিৰত সোমাইছিলোঁ আৰু কামাখ্যা মন্দিৰৰ পৰা ওলাই আহোঁতে প্ৰায় 12 মান বাজি গ'ল। তো এই 12 বজাৰ সময়খিনিলৈকে আমি মাৰ কামাখ্যা মন্দিৰতে কটাব লগা হ'ল। চাওকচোন কিমান ভিৰ আছিলে সেইদিনা, বহুত বেছিয়ে ভিৰ আছিলে অৱশ্যে মন্দিৰৰ ভিতৰত। তো এয়া আমি আহিলোঁ মা কামাখ্যা মন্দিৰলৈ ভিতৰলৈ। তো ভিতৰৰখিনিত যিহেতু গম পায়ে, ইয়াত এনেকৈ সোমাই অহাৰ পিছত ভিতৰত অলপ সময় লাগিল, ৰখিব লগা হ'ল। তাৰপিছত ভিতৰখিনিতো গম পাই সকলোৱে, ভিডিঅ' কৰিবতো কোনো কাৰণতে নোৱাৰি, মোবাইলটো অফ কৰি ৰাখিলোঁ আৰু মাক দৰ্শন কৰি মনৰ আশা পূৰণ কৰি পেলাই ভিতৰলৈ আহিলোঁ। মাৰ ওচৰত ইচ্ছা ৰাখিলোঁ বহুত কিবাকিবি, ৰাখি বাহিৰলৈ ওলাই আহিলোঁ। অৱশ্যে আমি নাৰিকলটো পিছতহে ভাঙিলোঁ দেই, যিহেতু আমাক ভিতৰলৈ সোনকালে মাতি নিলে। তো আমি নাৰিকল ভঙা কামটো পিছত কৰিব লগা হ'ল। পূজাৰীজনে ক'লে একো নাই, মাক দৰ্শন কৰি আপোনালোকে নাৰিকল ভাঙিব। তো এনেকৈ আহিলোঁ আমি মাৰ চৰণত নাৰিকল ভাঙি নাৰিকলৰ পানী দি মাক দিলোঁ বা আমিও ল'লোঁ। তো আমাৰ অকণমানি মাইনাকেইজনীও কৈছিলে, সিহঁতেও চেষ্টা কৰিছে নাৰিকল ভাঙিবলৈ দেই। আমাৰ নিয়ৰো নাৰিকল ভাঙিলে। তো অকণমানি হয় যিহেতু তাই হাতটো জোৰেই নাথাকে অকণমানি মাইনা। তো এয়া মান্নাই অকণমান জোৰ কৰি তাই নাৰিকলটো ভাঙাই দিলে বাৰু, ভাঙি পানী তাইকো দিলে আৰু মাৰ ওচৰলৈও দিলে। সেইটো সকলোৱে জানে, তাতে নাৰিকল ভাঙি মনৰ আশা পূৰ্ণ কৰে সকলোৱে নাৰিকলৰ পানী দি। তো ইয়াতে দেখা পাইছেনে কিমান মানুহে নাৰিকল ভাঙে, বাপৰে বহুত মানুহে নাৰিকল ভাঙে দেই। আপোনালোকে কোনে কোনে ভাঙিছে জনাবচোন বাৰু নাৰিকল। তো এনেকৈ তাইক অকণমান গাত ছটিয়াই দিয়া হ'ল। অৱশ্যে আমি ভাঙোতেও এনেকৈ গাত অলপমান ছটিয়ালোঁ। তাৰপিছতে এয়া য'ত আমি নাৰিকল ভাঙিছিলোঁ তাৰ এয়া কামাখ্যা মাক দেখুৱালোঁ আপোনালোকক। ইয়াতেও আমি সেৱা সৎকাৰ কৰি পেলাই লাহে ধীৰে আৰু মাক দৰ্শন কৰি গোটেইখিনি
বহুত বেছি যিহেতু গৰম আছিলে আমি ছাঁ বিচাৰি ফুৰিছিলোঁ যথেষ্ট গৰম মানে পাকাত খালী ভৰিয়ে ভৰি দিব নোৱাৰা অৱস্থা আছিলে তাৰপিছত আমি মা কামাখ্যা দৰ্শন কৰি বা সেৱা সৎকাৰ কৰি চাকি বন্তি জ্বলাই মনৰ কামনা মাৰ ওচৰত ৰাখি পেলাই আমি ওলাই আহিলোঁ ইয়াত বহিছোঁহি দেই বাহিৰত অকণমান এইখিনি গম পায় যিহেতু ইয়াতে সকলোৱে বহিব পৰা সুবিধা আছে আৰু ইয়াতে বহুত বেছি ভিৰ হৈ থাকে তাতে আমি অলপ সময় বহিলোঁ দেখা পাইছেনে কিমান বেছি কামাখ্যা মন্দিৰত ভিৰ হৈ আছিলে তো আমি ইয়াৰ পৰা বহিলোঁ বহি পেলাই বহুত সময় চালোঁ প্ৰায় এঘণ্টামান সময় চালোঁ মানুহখিনিক ভাল লাগিলে মন্দিৰৰ পৰিৱেশ সঁচাকৈ বহুত সুকীয়া তাৰপিছত আৰু মন্দিৰলৈ গৈছোঁ ইমান ডাঙৰ মন্দিৰ ভাগলৈ গৈছোঁ ফটো এখন উঠিলে হ'ব জানো তো সকলোৱে মিলি এনেকৈ ফটো এখন উঠিলোঁ তাতো অকণমান সময় লাগিলে আৰু এনেকুৱা বেছি গৰম আছিলে আমি পাকাত ভৰিয়ে থ'ব পৰা নাছিলোঁ খালী ভৰি মানে বহুত বেছি গৰম মানে ফটোখন উঠিবলৈও যদি আমি খালী পাকাখনত ভৰি দিওঁ একে জ্বলি যোৱা নিচিনা লাগি গৈছিল বহুত বেছি গৰম আছিলে বা যি কি নহওক এনেকৈ মাৰ দৰ্শন কৰা সৌভাগ্য প্ৰাপ্তি হ'ল সকলোৰে আৰু শেষত ফটো এখন উঠি আৰু আমি সকলো ঘৰা ঘৰি হ'লোঁ আশা কৰোঁ মা কামাখ্যা মাই সকলোৰে মংগল